কণ্ঠশিল্পী জুবলীৰ ভাতৃৰ মৃত্যুৰ খবৰটো হয়তো আপোনালোকে ইতিমধ্যে পাইছেই। হয় বন্ধু-বান্ধৱীসকল, জুবলী বৰুৱাৰ ভাতৃ তেজয় বৰুৱা আৰু আমাৰ মাজত নাই। দুখত ভাগি পৰিছে কণ্ঠশিল্পী জুবলী। জুবলী বৰুৱাই সামাজিক মাধ্যমত এনেদৰে লিখি দুখ প্ৰকাশ কৰিছে। আজি মন গৈছে কথা এটা ক'বলৈ, আজি মোৰ এজন ভাইটিৰ লগত চিনাকি কৰি দিবলৈ। নাম তাৰ তেজয় বৰুৱা, মৰমত মাতো মানু বুলি। এটি যেন হাঁহিৰ ভঁৰাল সি, সৰু কথা এটাত ইমান হাঁহিব পাৰে। আমাৰ হাঁহি আছিল সি, আমাৰ জীৱনৰ এটা দৃঢ় অংশ আছিল সি। মই তাৰ হেনো বেষ্ট বায়েক, সকলো কথা কয়। তাৰ জীৱনৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মোক সুধিহে যেন লয়। নেজানো তাৰ বাবে কি কৰিলোঁ, কিন্তু তাৰ মতে বহুত কৰিছোঁ। কিবা প্ৰকাৰে মৰম লগাই সদায় সি বিহুৰ সময়ত মোক সম্বৰ্ধনা জনোৱা মোৰ গাত থকা গামোচাখনহে বিচাৰে। আজিও তেনে এখন গামোচা দিবলৈ বুলি আহিলোঁ, সি গমেই নাপালে কিন্তু তাক যে ধুনীয়া গামোচা এখন দিলোঁ। তাৰ মতে মই আকৌ বেষ্ট ছিংগাৰো হয়। সামাজিক মাধ্যমৰ প্ৰচাৰত সক্ৰিয় নথকাৰ বাবে প্ৰায়ে বহুত আপত্তি। বহু গীত আছে বহু বছৰৰ পৰা মুক্তি পাবলগীয়া। তাৰ মতে মই আকৌ বেষ্ট ছিংগাৰো হয়। সামাজিক মাধ্যমৰ প্ৰচাৰত সক্ৰিয় নথকাৰ বাবে প্ৰায়ে বহুত আপত্তি। বহু গীত আছে বহু বছৰৰ পৰা মুক্তি পাবলগীয়া, তাকে লৈ বহু আপত্তি। মুঠতে মোৰ কাৰণে এসোপামান কাম কৰাৰ সপোন, মোক আৰু ডাঙৰ কৰাৰ সপোন, আৰু কত কি সপোন। অন্ধভক্ত সি মোৰ গানৰ। প্ৰকৃত নাম তাজিন্দৰ সিং, লখিমপুৰৰ শিখ সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা জুবলী বৰুৱাৰ ভায়েক তেজয় বৰুৱা। নাম হেনো বদলি কৰিব এফিডেভিট কৰি। ইমান আপোন ভাৱ, ইমান মৰম, বিশ্বাস আছিল। সি মোক চাব, সি কথাও দিছিল, কিন্তু সি কথা ৰাখিব নোৱাৰিলে। সি এৰি গ'ল আমাক। সি যোৱা ১.৫ মাহে যুঁজ দি ভাগৰি পৰিল। ৩৬ বছৰ হৈছিল, আৰু অলপ জোৰ দিব লাগিছিল। তাক উঠাই আনি ক'বলৈ মন গৈছে, পৰিয়ালৰ দুজনকৈ লোক, মোৰ দেউতা আৰু মোৰ বাইদেউ কেঞ্চাৰৰ সৈতে যুদ্ধ কৰি আছে যোৱা ৩-৪ বছৰ ধৰি। এতিয়াও সাহস এৰি দিয়া নাই। তই কিয় সাহস এৰি দিলি? মই বেয়া পাইছোঁ তোক। মই ভগৱানকো বেয়া পাইছোঁ, কাৰণ বহুত কাকতি মিনতি কৰিলোঁ তেওঁক, কিন্তু নুশুনিলে। ভাগৰুৱা মই, মোক প্ৰয়োজন আছিল তোৰ এইটো সময়ত। তোৰ মা আছিল ৰৈ, মাক ভালদৰে চাবলগীয়া আছিল তোৰ। কি যে কৰিলি। আজি ফৰিদাবাদত অনুষ্ঠান আছে, ৰাইজ আছে ৰৈ। ৰাইজৰ আশীৰ্বাদত বহুত শক্তি, ময়ো মানো। কিন্তু আজি কি ক'ম, কি আশীৰ্বাদ দিব তোক ৰাইজে। মইতো হাঁহিবও লাগিব, গীতো গাব লাগিব, কিন্তু চকুলো ওলাব নোৱাৰিব কিয়নো। আগত ৰাইজ আছে ৰৈ। মনে কষ্ট পাব, কিন্তু আজি তোৰ কাৰণেই গাম। মই জানো তই তাৰ পৰা দেখি ভাল পাবি। তই ভালে থাক, বিদায় মোৰ সোণ। এইদৰে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট লিখিলে কণ্ঠশিল্পী জুবলী বৰুৱাই। ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।